Hi friends, good evening. More অন্য এটা ভিডিওলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আমি মানে আজি লগকেইজনৰ সৈতে অলপ ফুৰিবলৈ যাম। বিশ্বকৰ্মা পূজা বুলি ওলাই যাম গোটেইকেইজন। হেৰি যাবলৈ ওলালে। সো আমিও গৈ থাকোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিওটো। সো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। সো চাই থাকক। तो यार शुरू करते हैं बिना किसी बकचोदी के। सो फ्रेंड्स আমি যাবলৈ ওলাইছো। তো আপোনালোকে চাই থাকক মোৰ ভিডিওটো। লগৰজনো আহি পালেহি। তো এতিয়া আমি যাওঁ আমি কলৈ যাম আপোনালোকক কৈ আছো। তো চাই থাকক মোৰ ভিডিওটো। ফ্ৰেণ্ডছ আমি মানে যাম আজি বৰবামৰ ফালে আমগুৰি বৰবাম বাগানৰ ফালে। তো তাতে ফটো চটো মাৰিব যাম এনেই অলপ ওলাই যাম আৰু তাত গৈ ওলাই ভালো লাগে। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আমি এতিয়া আহি পালোঁ নন্দন বন জাজি নন্দন বন পালোঁহি আহি পিনি। আপোনালোকে চাই থাকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আমি আহি পালোঁ জাজি আমি এতিয়া আমগুৰি ফালে গৈ থাকোঁ আপোনালোকে চাই থাকক। আমি এতিয়া আহি পালোঁহি আমগুৰি পুলিচ ষ্টেচন। বহুত দিনৰ মাজতে ট্ৰেইন দেখিবলৈ পাম। চ' আপোনালোকক চাওক যিমান পাৰোঁ আগলৈ যাওঁ অকণমান ভালদৰে দেখিবলৈ পাম ট্ৰেইন। क्या सोच है रे तेरी मानना पड़ेगा। আপোনালোকেও চাওক আজি মোৰ লগতে ট্ৰেইনখন। আমি পালোঁ এতিয়া আমগুৰি চাৰিআলি। এতিয়া ডিপুত সোমাওঁ ডিপুত তেল অলপ ভৰাই লওঁ মানে গাড়ীখনকো কিবা এটা খোৱাই ল'লে ভাল। ये बड़ी अच्छी बात कही आप। আমি এতিয়া আহি পাই গ'লোঁ বৰ্তমান আমগুৰি মানে বৰবাম আৰম্ভ হৈ গ'ল মানে বাগানৰ আৰম্ভ হৈ গ'ল আৰু এইখিনিৰ পৰা বাগানবোৰ ষ্টাৰ্ট হৈছে। চ' চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো। আমি এতিয়া এইফালে সোমাম। তো এইখিনি মানে ফটো মাৰিবলৈ বহুত ধুনীয়া হয় জেগাটো। এই জেগাডোখৰত আজি বুলিয়ে নহয় সদায় মানুহ পোৱা হয় মানে ইয়াত প্ৰায় মানুহ আহে ইয়াত ফটো মাৰে। হাই ফ্ৰেণ্ডছ আমি আহি পালোহি এতিয়া আমগুৰি। চ' ইয়াতে ফটো চটো মাৰিম। চ' আপোনালোকে চাই থাকক আপোনালোকক দেখাই আছোঁ জেগাবোৰ। चलो भाई देखो अब मैं क्या करता हूँ। বহুত ধুনীয়া হয় জেগাবোৰ ইয়াত। ক'ত ঘূৰি পৰি জেগা আদি ক'ত ঘূৰি পৰি জেগা দুটা অহাৰ পৰা অকল ঘূৰিয়ে পৰিছে ক'ৰবা ক'ৰবা। और अभी तो रुको क्लाइमैक्स अभी बाकी है। হয় এইখন আমাৰ উদয় ল'লে দেই ই পাৰ্টি খুৱাব আছে খালি বাকী এখন ল'লে এখন নামটো কি হয় স্পেচিয়েল এডিশ্যন। স্পেচিয়েল এডিশ্যন হয় স্পেচিয়েল মানে স্পেচিয়েল লয়। এখনৰ মাইলেজটো কিমানমান দেখায়নে? 40 to 45 ভাল লাগিছে গাড়ীখন এপাক চলাব লাগিব। তো আপোনালোকে চাই লওক উদয় ল'লে এতিয়া পাৰ্টি এটা দিবলৈ আছে খালি। ফটো শ্বুটিং হৈ আছে এতিয়া। रुको जरा सबर करो। সেই মনদীপ হয় এই আমাৰ আগৰ ভিডিঅ'টোত যে দেখিছিলে ডিঅ' ৰাইডাৰজন সেইজন আগতে ডিঅ'ত মাৰিছিলে এতিয়া পুৰা আপাচি লৈ মাৰিছে ফটো। নেকি
মই উদয়খন অকণমান চলাই চাওঁ নতুন বাইকখন গাড়ীখন চলাবলৈ সঁচা বহুত ধুনীয়া হয় মানে গাড়ীখন একদম কমফৰ্টেবল পূৰা ৰাইডিং পজিশ্যন বৰ ধুনীয়া আছে মানে ইমান হাত পিচ নহ'ব চাগে লং ড্ৰাইভ কৰিলেও ভালেই লাগিছে চলাই বাৰু আমি বৰবাঙৰ পৰা আহিলোঁ এতিয়া আমি আহি পিনি আমগুৰি টাউনত আছোঁ টাউনতে ইয়াতে কিবা এটা খাই লওঁ খাই বৈ আমি ডাইৰেক্ট ঘৰ যাম আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আকৌ ঐ তই ফুচফুচীয়া কি কথা পাতিছ হা बोला खाम ए मोबाइल नाम निजोर कैसा लगा मेरा मजाक मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है মানুহ তিনিটা গিলাচ পাঁচটা সেইটো ফাৰ্ষ্ট টাইম